বৰ্তমান মই সাগৰৰ মাজৰ এটা দ্বীপত আছো আৰু আপোনালোক মই আছো কুৱেটৰ 48 কিলোমিটাৰ লম্বা সাগৰৰ ওপৰৰ সবচে ডাঙৰ ব্ৰিজখন 48 কিলোমিটাৰ Hi guys, welcome back to my YouTube channel Village Boy Assam. মই আছো কুৱেটৰ 48 কিলোমিটাৰ লম্বা সাগৰৰ ওপৰৰ সবচে ডাঙৰ ব্ৰিজখন 48 কিলোমিটাৰ গালফ ক্ৰান্তিত ইমান ডাঙৰ মানে সাগৰৰ ওপৰেদি ইমান ডাঙৰ দলং বনোৱাই নাই আজিলৈকে বহুত ডাঙৰ দলং আৰু বহুত টকা খৰচ হৈছিলে প্ৰায় 36 বিলিয়ন ডলাৰ টকা খৰচ হৈছে এখন মানে দলং বনাওতে আপোনালোকে ভাবক সাগৰৰ ওপৰেদি দলং বনাবলৈ ইমান সহজ কথা নহয় 48 কিলোমিটাৰ লম্বা এখন দলং আশা কৰো আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব দলংখনৰ ওপৰত আছো আপোনালোক দেখাও দলংখন চাওক কিলোমিটাৰ এখন লম্বা ব্ৰিজ আপোনালোকে নিজে ভাবক 48 কিলোমিটাৰ এখন লম্বা ব্ৰিজ ও মাই গড 3.6 বিলিয়ন ডলাৰ খৰচ হৈছে 3.6 বিলিয়ন ডলাৰ যেটো ইণ্ডিয়ান প্ৰায় 30,660 কোটি টকা হ'ব 30,000 কোটি টকা ভাবক কিমান কোটি টকা খৰচ কৰা হৈছে এখন দলং বনাওঁতে আৰু নদীৰ ওপৰত নহয় কোনো সৰু সুৰা নদী হওক বা কিবা এনেকুৱা জান হওক তাৰ ওপৰে নহয় এখন সাগৰৰ ওপৰে দলং বনাইছে সাগৰৰ ওপৰে টেকনলজি ভাবক আপোনালোকে সাগৰৰ ওপৰেদি এখন 48 কিলোমিটাৰ 1-2 কিলোমিটাৰ 10 কিলোমিটাৰ নহয় 48 কিলোমিটাৰ এখন দলং ব্ৰিজ হয়তে টেকনলজি এখন ব্ৰিজৰ ওপৰেদি মই আজি গৈ আছো সাগৰৰ ওপৰেদি এটা ফিলে বেলেগ আহি আছে সব লোক দেখাও চাওক এটা আমি প্ৰায় 20 মিনিট মান আহিলো এতিয়ালৈকে কিন্তু দলংখনৰ আধাই শেষ কৰিব পৰা নাই এতিয়াও গৈ আছো প্ৰায় 20 মিনিট মান আহিলো আছে Hold me close till I get up Time is barely on our side I don't wanna waste what's left এইখিনি জায়গা হৈছে দলংখনৰ মিডল পইণ্ট আৰু ইয়াত আপোনালোকক মই এটা জায়গা দেখাম চাওক এবাৰ দলংখন এনেকৈ তললৈ যাব আৰু চাওক তাৰ পৰা ভিউটো তাৰ পৰা বৰ্তমান আজি বতৰটো ধোৱা কোৱা হৈ আছে যাৰ কাৰণে মই ভালকৈ দেখাব পৰা নাই আপোনালোকক চাওক দুই পিনে সাগৰ সেইটো চাইডো সাগৰ চাওক বতৰটো আজি অলপ ঘোলা টাইপৰ আৰু ইয়াত প্ৰায় আধা ঘণ্টামান আহিলোঁ বেছি আহিলোঁ আধা ঘণ্টাতকৈ কিন্তু এতিয়ালৈকে দলং শেষেই হোৱা নাই কিমান ডাঙৰ এখন বিশাল দলং হ'ব লাগিব ভাবক আপোনালোকে নিজে প্ৰায় 100 মান স্পীডত আহিছোঁ আমি প্ৰায় 80-90 স্পীডত আহিছোঁ খালী ৰাস্তা যাব পাৰে আৰু কেমেৰা লাগি আছে পুৰা কেমেৰা লগাই দিছে
লাগিছে আৰু যে বেছি স্পীডত যাব নোৱাৰি কাৰণ বাই চান্স যদি ইফাল কিফাল হৈ যায় সাগৰৰ তলত যাব আৰু এনেকুৱা ফিল হৈ আছে যেন কেনেকৈ বনালে মানে কেনেকৈ সম্ভৱ এখন সাগৰৰ ওপৰেৰে এখন দলং কেনেকৈ সম্ভৱ দুনিয়া ক'ত গ'লগৈ এখন সাগৰৰ ওপৰে দলং বনাই দিলে এখন দলং বনালে কেনেকৈ মানে কি টেকন'লজিত বনালে এতিয়া গম পাব আৰু টকাৰ জোৰত বনাইছে মই কৈছোঁ আপোনালোকক ৩,০৬০ কোটি টকা ৩,০০০ কোটি এতিয়ালৈকে শেষেই হোৱা নাই দলংখন আৰু আমি গৈ আছোঁ জেগাখিনি পাই পেলাই দেখাম তোমালোকক এতিয়া নকওঁ The storms we chase are leading us, and love is all we'll ever trust. ঠিক নহ'ল আৰু আমি এইফালে সোমাই দিলোঁ ইয়াত দ্বীপ এটা আছে এই দ্বীপটোত মানে আমাৰ মেলা আছে আৰু আমাৰ ৰেষ্টুৰেণ্ট ইয়াত অনা হৈছে মানে তো যাৰ কাৰণে আহিবলগীয়া হ'ল ভাবিলোঁ আপোনালোকক দেখাওঁ দলংখন বহুত ধুনীয়া হয় এইটো দ্বীপ হয় দ্বীপ চাওক আপুনি এখন সাগৰৰ মাজৰ দ্বীপ আৰু এইখন ব্ৰিজখন দলংখন গ'লগৈ এইখন দলংখন দ্বীপ কাৰণে অভাৰ ব্ৰিজ টাইপ হৈ আছে ওপৰেৰে গ'লগৈ আৰু আগফালে যদি চাই আপোনালোকে আগফালে দেখা পাব এখন সাগৰে আগফালে মই দেখা পাব আপোনালোকক সাগৰৰ মাজত আছে দ্বীপৰ মাজত ইয়াত মেলা আৰু তাত আহি পাই গৈছোঁ আৰু আমাৰ চাৰজন হৈ গ'ল এজন বৰ্তমান মই সাগৰৰ মাজৰ এটা দ্বীপত আছোঁ আৰু আপোনালোকক এটা বস্তু দেখাওঁ চাওক এইখন মই প্ৰায় 40 মিনিটমান আহিছিলোঁ আহি পেলাই এই দ্বীপটোত নামি গ'লোঁ ইয়াত মেলা আছে আৰু এই দলংখন চাওক আপোনালোকে মোৰ কথা বিশ্বাস নকৰিব চাই লওক নিজে দলং গৈ শেষ হোৱাই নাই চাওক দেখা নাযায় আৰু মানে চাওক আৰু দেখা নাযায় সাগৰৰ ওপৰেৰে 48 কিলোমিটাৰ এখন দলং এইখন এইটো এটা দ্বীপ হয় আৰু ইয়াত মেলা বৰ্তমান তাত আহিছোঁ মই আৰু চাই লওক আপোনালোকে এবাৰ আকৌ ওপৰেৰে গাড়ী গৈ আছে গাল্ফ কাণ্ট্ৰিত ইমান ডাঙৰ দলং আজিলৈকে বনোৱা নাই মানে নাই এনেকুৱা টেকন'লজিৰ দলং 48 কিলোমিটাৰ আৰু সাগৰেৰে ওপৰত বনোৱা দলং মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক 48 কিলোমিটাৰ এখন লম্বা দলং য'ত আমাৰ ইণ্ডিয়ান পইচা মানে আমেৰিকান ডলাৰ 3.6 বিলিয়ন ডলাৰ খৰচ হৈছিলে আৰু ইণ্ডিয়ান প্ৰায় 30,000 কোটি টকাৰ ওপৰত 30,000 কোটি 1 কোটি 2 কোটি নহয় মোৰ পাছফালে আছে চাই লওক আপোনালোকে দলংখন আৰু এই মই দ্বীপটোত আহিছোঁ ইয়াত আমাৰ মেলা আছে মানে চ' মই তাত আহিলোঁ আপোনালোকক দেখাওঁ ইয়াৰ ভাইবটো কেনেকুৱা বৰ্তমান মানুহ কম আছে চাওক আপোনালোকে এবাৰ ইয়াত মানে এনেকৈ উইণ্টাৰত মেলা আহে আৰু বিশেষকৈ ইয়াত ৰেষ্টুৰেণ্টবোৰ বেছি আহে মানুহবোৰে আহে ইয়াত অলপ টাইম স্পেণ্ড কৰে ফেমিলিৰ লগত খায় আৰু যায় এইবোৰ আপোনালোকে সৰু সৰু যিমান দেখি আছে ঘৰবিলাক এইবোৰ চব ৰেষ্টুৰেণ্ট হয় এখন ৰেষ্টুৰেণ্ট আৰু ইপিনে এইবোৰ হৈছে এখন মেলা এইবোৰ চাওক এইবোৰ হৈ গ'ল মেলা এখন ট্ৰেইনৰ পৰা লৈ ইয়াত আপোনাক য'ত যি লাগে চাওক দেখিলে এইটো চাইডত এইবোৰ হৈ গ'ল মেলা এইবোৰ আমাৰ তাৰ পৰাই আহে এইটো চাইড এখন ট্ৰেইন আৰু মই আমাৰ ৰেষ্টুৰেণ্ট ফাললৈ যাওঁ এতিয়া ইয়াৰ এইবোৰ চাওক এইবোৰ এখন ৰেষ্টুৰেণ্ট হয় এইবোৰ দেখিছেনে কিন্তু কিমান ধুনীয়াকৈ বনাই ৰাখিছে চাওক মানে কিমান ডিজাইনকৈ এখন চাওক চব এখন ৰেষ্টুৰেণ্ট ভাবক আপোনালোকে সাগৰৰ মাজত এটা প্লেচত দ্বীপত এটা এনেকুৱা টাইপৰ মেলা কিমান ধুনীয়া লাগিব মাহলটো কিমান মজা হ'ব ফিল কেনেকুৱা আহিব আৰু এইপিনে এখন গ'ল আমাৰ ৰেষ্টুৰেণ্ট আৰু তাৰ পৰা আগলৈ এইবোৰ গোটেইবোৰ হৈছে ৰেষ্টুৰেণ্ট আৰু ইয়াত তেওঁলোকে বহি পেলাই মানে খাব পাৰে ইয়াৰ পৰা ল'ব আৰু ইয়াত বহি পেলাই খাব
মনটো বহুত ভাল লাগিছে জীৱনত কেতিয়াও নাভাবা কেতিয়াও আশা কৰিব নোৱাৰা এটা সপোন পূৰা হৈছে মানে সাগৰৰ মাজৰ এটা দ্বীপত ভাবক আপুনি যাবলৈ হ'লে কি কৰিব লাগিব আৰু মই আজি কুৱেইটত আহি সাগৰৰ মাজত এটা দ্বীপত আহিবলৈ সক্ষম হৈছোঁ মানে বহুত ভাল লাগিছে থেংক ইউ ফৰ কুৱেইটক ধন্যবাদ জনাইছোঁ যেন কুৱেইট আহি পেলাই এইটো আশা মোৰ পূৰা হৈছে মই সাগৰৰ মাজৰ এটা দ্বীপত আছোঁ আৰু ভাবক আপুনি যদি এটা সাগৰৰ মাজত দ্বীপত যায় আপোনাৰ ফিল কেনেকুৱা হ'ব এই যিটো হাৱা মাৰি আছে এটা ভিউ ভাইবটো খাতাৰনাক ভাইব এটা আহিছে আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম এনেকুৱা টাইপৰে কিছুমান বেলেগ এটা ভিডিঅ'ত